Salah aku laga mobile dalut to aku নাই কোনো মেছেজ চেছেজো নেদে আপি গিলা সব বুকিং হৈ গেল নেকি মই অংকা থাকাতে হে ঈশ্বৰ মোক গেলিও তাৰা অংকে বৰলা মৰবে খোজা নাই জলসিঞ্চন চাকৰিৰ ইণ্টাৰভিউ মানে আপোনালোকৰ কাগজখন দেখলো মই ছাৰ মোৰ লগত কি এবাৰ চিগলে পাপা তুমি যে মোক এটা ভাল চাই ল'ৰা চাবা দিছিলা মই পাই গেলো দিয়া मेरी सपनों की रानी जब आएगी तू ओ माई মোক কেইটামান ভাত দিছোন মই গুৱাহাটীৰ পৰা আহো কিয় মৰবে যায় বৰাই পুৱাই গুৱাহাটীত এ নাই মাই মই ইণ্টাৰভিউ দিবা যাওঁ ৰ চাকৰি এটাৰ ও মাই কি হ'লে তোৰ ও মাই মোক কেইটামান ভাত নেদা কেৱে জীয়াই থাকবা লাগবো মাই তই বৰি দেখবা লাগবো মাই তই ঐ কুকুৰ মই মৰা নাই ৰ তই চাকৰিৰ ইণ্টাৰভিউ দিবা যাম বুলি কয় মোৰ মানে মাথাটো ঘূৰাই বসছিলো থেত মাই কিনো ফালতু কৰায়ে মই কি চাকৰি ইণ্টাৰভিউ দিবা নোৱাৰো নেকি মই ভাল আছো দে আজিকালি মই চাকৰি কৰিম দে আৰু না তই চাকৰি কৰিবি দে বহুত ভাল কথা দে মই ভাত বাৰু দে এতিয়া তই ওলো যা ছাৰ এক্সকিউজ মি ইউ আৰ মাই কামিং আহা সিট ডাউন থেংক ইউ ছাৰ পিছে তোমাৰ পৰিচয়টো দিয়াচোন ছাৰ মই জন্মগতভাৱে এজন সফল ল'ৰা আৰু মোৰ ছেক্স মেল তেৰিকা মই তোমাক সেইটো সোধা নাই তোমাৰ ঘৰ ক'ত নাম কি সেইটো কোৱা ছাৰ মোৰ নাম হ'ল নেউলা ঘৰত চবে মোক মৰমতে নেউ বুলি মাতে আৰু মোৰ ঘৰ হ'ল পাইথে মাৰাত আচ্ছা পিছে তোমাৰ পঢ়া শুনা কোৱাচোন কিমান ছাৰ মোৰ পঢ়া শুনাৰ কথা কি ক'ম মোৰ মনতে নাথাকে মোৰ পঢ়া শুনা কিমান তাৰমানে ইমান পঢ়ছোঁ তাৰমানে এতিয়া গ'লে ছাবজেক্টে মনত ৰাখিব পৰা নাই ছাৰ সেইবুলিও কেইখনমান মনত আছে ক'ব লাগে যদি বাৰু কোৱাচোন ছাৰ মোৰ পঢ়া হ'ল BA MA BSc BTA BTAD IIT ITA BJP ছাৰ মই চব পঢ়ছোঁ দিয়ক মুঠিৰ ওপৰত আপুনি ভাবি লওক মই নপঢ়া ছাবজেক্ট এই পৃথিৱীত আৰু নাই ছাৰ মই এই লাইফটোত বহুত আয়ত্ব কৰিছোঁ কিন্তু ছাৰ কিমানখন কলেজত গ'লোঁ কিন্তু আজি গ'লে এটা আপি পঠাব নোৱাৰিলোঁ ছাৰ কালি পুৱা বা কাৰ মুখ চাই উঠিছিলোঁ আপি এটা নিজে ফেচবুকত মেছেজ দিছে নম্বৰো দি দিছে এতিয়া বৰ্তমান সেইটো আছে ৰ'বকচোন তই এইটো ক'ৰ পৰা আনিলিয়ে তাকেতো নে ছাৰ দেখছো বাৰু ছাৰ কিবা কাৰণে সুধকছো প্ৰশ্ন বাৰু পিছে তুমি কোৱাচোন পানী মানুহক কিয় প্ৰয়োজন ছাৰ পানী মানুহক গা ধুবা আৰু পোকত ধুবা বহুত প্ৰয়োজন বাৰু তুমি এতিয়া আজি যোৱা ঘৰত কালিলৈকে তুমি গোটেই পঢ়াৰ ফৰ্মখন দি লৈ আহিবা ছাৰ ফৰ্ম বোলেতো পঢ়াৰ ফৰ্ম চাৰ্টিফিকেট তোমাৰ ছাৰ স্কুল কলেজৰ পৰা আনবে পাৰি গৈছোঁ সেইকেইখন তই এই ভজৌটোক ক'ৰ পৰা উঠাই আনিছ এই ছাৰ কাক ভজৌ কৈছি নিজে উল্টা পাল্টা প্ৰশ্ন কৰিব আৰু মোক ভজৌ ক'ব তোক ভজৌ মৰা গৰুটো ক'বাৰ একো নাজানে ইণ্টাৰভিউ দিবা গেট আউট কাক গেট আউট কৈছে তই গেট আউট তোৰ 14 গোষ্ঠী গেট আউট বইনেৰ লাঠি খোৱা ক'বাৰ তই কি চাই আছা এক গলতে বাহিৰ কৰ এই বইনেৰ পিতক কাক গলতে বাহিৰ কৰা তই মোক বাহিৰ কৰিব নাংগে তন্দুৰ এই বইনেৰ লাঠি খোৱা চাহাবক বাহিৰ কৰ মই নিজে যাম নকৰোঁ তন্দুৰ চাকৰি তন্দুৰ লগত টাইম পাছ কৰাতকৈ মোৰ জীয়া ফুকাই লগ ধৰিব যাব লাগিছিল মেকো লগা অফিচাৰ চলি এইটো আপিয়ে নেকি মোক ভাল পাবা সজা হেল্ল' বেবী ডল তুমিয়ে নেকি মোক ভাল পাবা সজা পুষ্পা আগতে নিজৰ থুকটাটো চেক কৰ মায়ো হব্বা চলি আয়ো এইটো নহয় কিজানি এইবাৰ এইটোৰ তাত যাম এইটোৰ তাতো চৰ মাত দে নেকি হেল্ল' মইনা জানো নে বেবী পুষ্পা তুমিহে নেকি পুষ্পা নেও বা গেছো ৰ'বা পিছে তোমাৰ খবৰ আছো দে আৰু তোমাৰ মোৰো ভালে দিয়া মনো আৰু কি বেয়া হ'ব পিছে তোমাৰ আজি প্ৰমোচনত চহী মাৰাৰ কথা আছিল নহয় কি হ'ল চহী নে মাৰছোঁ মাৰি থৈ আহিছোঁ প্ৰমোচন হৈছে মোৰ বইনেৰ লাঠি খোৱা অফিচাৰৰ কথা মইহে জানো বেবী কিবা ক'লা নাই তোমাক কোৱা নাই দিয়া মই পিছে এটা কথা আছিল তোমাৰ লগত ক কি কথা মানে মোৰ পাপাই তোমাক একদিন লগ ধৰিব খুজিছিল আৰু ঘৰত যাবা দিছিল কি ক কিয় নাযাম মই যাম দিয়া কোনদিনে যাব লাগিব ক
কোনদিনা মানে কালি পুৱাই যাবা নে কি? অঁ হ'ব দিয়া, কালি পুৱা মই 11:30-12টা মানত যাই পাম। যা যোগাৰটো নাই ভালকৈ কৰি থৈ দিবা। খাহীৰ মাংস আনলি হ'ব দিয়া 5 কেজিমান, বেছি নালাগে। কথাগিলা যি ইমান আগত গেলি যাব মই ভবাই নাছিলোঁ। কেনেহেন কথা? মানে তোমাৰ দেউতাও মোক মাতছি, চিনিও পায়। কথাটো সেনেহেন দেচোন, তাৰমানে পাৰ্মিশ্যন আছে আৰু ঘৰত দেখিৰ পৰাই। অঁ আছে, পাপাই মোক চাবাই দিছিল এটা ভাল চাই ল'ৰা। মই আৰু তোমাক পালোঁ। ঘামে ধুবাতে কলিজা কপাই যদি মন কবিতা হও তুমি সুর হবা যদি মন বেলিতি হও রোদ হই পুরাবা জানু পুষ্পা, জানু পুষ্পা, টিং টং। বেবী নিও আহিলে, আহা বহা। মই মানে খাহীৰ মাংস এটি বহি থৈ আহিলোঁ ৰ'বা মাত্ৰ। সঁচাই নেকি? তুমি অলপ বহাচোন, মই আহি আছোঁ। অঁ যাওঁ বেবী যাওঁ, মাংস এটি দবাই গেলি আৰু এনে যাব। ঘৰটো গোটাই বেয়া নহয়। পিছে তুমি আহাতো একো অসুবিধা পোৱা নাই? নাই বেবী, পোনাৰ তাত আহিলে আৰু কি অসুবিধা? আৰু এতিয়া মই অসুবিধা নাজানো। মই সৰুৰ পৰা তাৰমানে বহুত পৰিশ্ৰম কৰা চলটো। হয় নেকি? পাপা আছোন আছি। মাজনী ৰহ। বহা বেবী, তুমি বহা মোৰ লগত। বহ ৰ'বা। হা তই? আৰু তইও? পাপা মোক যে চাবা দিছিলে, মই বহুত ভাল পাওঁ। ময়ো এক ভালদৰে চিনি পাওঁ। বইনের লাঠি তই এটা কি কৰি আছা? মাজনী তই মানে এইটো গেছ আছে? দেউতা কিয়? সব্য চলি, মই মোৰ আপীক তোৰ লগত বিয়া নেদাওঁ। যাৱে, তোৰ আপি বুলি জানলি মই ঘেণ্টাই চালো হয়নে? নাংগে যা, তোৰে কপি মৰা যে তোক মোক। মাজনী গেছিল কালি আমাৰ অফিচত ইণ্টাৰভিউ দিবা। ইণ্টাৰভিউ মানে পাপা? দেখোন কিবা প্ৰমোচনৰ চহী মাৰিব যাম বুলিহে কৈছিল। প্ৰমোচনৰ চহী মাৰে সি, ইণ্টাৰভিউটো ভালকৈ নলদাক দিবা। তাৰ উল্টা বেল্টা ব্যৱহাৰ, অভদ্ৰ চলি। মাজনী মই তোক তাৰ লগত বিয়া দিয়াত নাই দেই। যাৱে, তোৰ জীয়েৰেক কোনে বিয়া পাতিব গৈছি? তোৰ বুলি জানলি মই এনেও নাচলো জালক। কেনেকৈ কপি মত থকা দেখা নাই নেকি? মই ফাৰ্ষ্ট দিনতে ভাবছিলোঁ, কিন্তু আপি নাপাই কিনে মই চালোঁ দেচোন। বাজি হ'ব দে, যি হচি নাপাওৱে পাছোঁ যি, কিন্তু এনেকুৱা কপি মৰা আপি তোৰ বুলি জানলি মই ঘেণ্টাই আহিলোঁ হয়নে ইয়াতে? এই কুকুৰক মই মাত্ৰ খেদি থৈ আহোঁ ৰ। যাৱে বইনৰ লাঠি হোৱা অফিচাৰ, তোৰ পকেৰীয়া ঘৰত থকাৰ মোৰো কোনো চখ নাই, মই নিজে যাওঁ তোৰ ঘৰত। অভদ্ৰ ৰহ।